লগতে মই আপোনালোকক আজি প্ৰথম হিচাপে মই আপোনালোক দেখুৱাই দিওঁ মানে ধৰা হ'ল মানে আমেৰিকাৰ এখন এটা কবিতা আপুনি ধৰ আমেৰিকাৰ মানুহ এজনে এটা কবিতা লিখিছে আপুনি কবিতাটো বুজি পোৱা নাই ধৰ তেনেকুৱা ধৰ চাইনিজ ভাষাতে এটা কবিতা লেখা আছে যিটো কবিতা বুজি পোৱা নাই বা নেপালী ভাষাতে এটা কবিতা লেখা আছে আপুনি বুজি পোৱা নাই বা আপুনি অসমীয়া ভাষাত লিখিছে মানে নেপালী ভাষাটো নাজানে নেপালী ভাষাটোত আপুনি লিখি পঠাব লাগে কেনেকৈ লিখিব লাগে বা আমেৰিকান ভাষাটোত কেনেকৈ লিখিব লাগে তাৰ মই সামান্য এটা ভিডিঅ' লৈ আছোঁ এই মোবাইলটোৰ জৰিয়তে মোৰ মোবাইলটো ৰিয়েলমি C3 এতিয়া কথা হ'ল প্ৰথমতে অসমীয়া ভাষাটো মানে পৰা বেলেগ লেংগুৱেজলৈকে কেনেকৈ আপুনি ভাষাটো নিব তাৰ কাৰণে আপুনি প্লে ষ্ট'ৰত যাব লাগিব প্ৰথমে আৰু প্লে ষ্ট'ৰত যোৱাৰ আগতে মই এটা কথা কওঁ এই যিটো এপৰ কথা ক'ম এই এপটো কিন্তু কাৰণে এই এপটো সৰু ল'ৰা ছোৱালীৰ কাৰণে শিকি থকা ধৰ মানে পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট আৰু নাজানা মানে বয়সস্থ হ'লেও জানিব পাৰিব মানে এইটো এপটোৰ জৰিয়তে বহুতখিনি উপকাৰ হ'ব আৰু এতিয়া প্ৰথমতে মই আপোনালোকক কৈ আছোঁ প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত যাওক প্লে ষ্ট'ৰত গৈ মানে প্ৰথমতে মাৰি দিব লাগিব ট্ৰেন্সলেট TRANS ট্ৰেন্সলেট এছামিজ টু ইংলিছ মিডিয়াম দিয়াৰ লগে লগে চাৰ্চ কৰি দিব দিয়াৰ লগে লগে ধুনীয়াকৈ ট্ৰেন্সলেটৰ হেৰিবিলাক আহি যাব ইয়াৰ পৰা আপুনি যিকোনো এটা এপ ল'ব পাৰে মই সেইটো নকওঁ কিন্তু মই লোৱাটো আপুনি ল'ব পাৰে কিন্তু মই অলৰেডি এপটো ইনষ্টল কৰি থৈছোঁৱে গতিকে মই সেইটো এপৰ জৰিয়তে মই দেখুৱাই আছোঁ ট্ৰেন্সলেটটো এনেকৈ ডাউনলোড কৰি দিলে আহি যাব এটা কথা হ'ল মই আগতে এইটো লৈছোঁ ট্ৰেন্সলেট এছামিজ টু ইংলিছ এইটোৱে জিঅ' টিভি আৰু গুগলৰ মাজত যিটো আছে সেইটো লৈছোঁ এইটো এতিয়া ধৰক এতিয়া মই ট্ৰেন্সলেট কৰিম এতিয়া ধৰক মই ধুনীয়াকৈ অসমীয়া এছামিজ ইফালে ইংলিছ আছে ইফালে অসমীয়াত ওপৰত দেখিলে তলত ইংলিছত আহিব এতিয়া মই আপোনাক দেখাই আছোঁ ধৰক আপুনি লিখি দিয়ক তোমাৰ নাম কি হোৱাটছ ইউৰ নেম তোমাৰ নাম কি এইটো ইংলিছত আহি গ'ল তাৰমানে ট্ৰেন্সলেটটো তাৰপিছত ধৰক মই ভাত খাই আছোঁ মই ভাত খাই আছোঁ এইটো ইংলিছত আহিল এতিয়া কথা হ'ল এইটো বস্তু কপি কৰি ল'ব লৈ ধৰ আপুনি মেছেঞ্জাৰত পঠায় বা হোৱাটছআপত পঠায় বা ফেচবুকত আপুনি পোষ্ট কৰি দিব পাৰে ইংলিছতে হওক তাৰপিছত মই ধৰ য'তে নহওক এতিয়া মই বেলেগ নাম্বাৰত মানে ধৰ টেলিগ্ৰামত পঠাম হা টেলিগ্ৰামত পঠালে ধৰ এনেকৈ লিখিলোঁ এনেকৈ পঠাব দিব পাৰি হে তাৰপিছত মানে এইটো পঠাই দিলে এইটো গ'ল তেওঁ আকৌ ইংলিছত দিছে এটা ধৰ তেওঁ ইংলিছত দিছে এইটো বস্তু ধৰ এইটো এছামিজ এইটো ইংলিছ কৰি ল'ব এইটো ইংলিছটো এছামিজ কৰি ল'ব এইটো ইংলিছটো এটা বনাই দিলে এইটো অসমীয়াত আকৌ আহি গ'ল এতিয়া এছামিজ নালাগে মোক আপুনি ধৰ ইয়াতে বহুত কিতাপ হয় এটা আমেৰিকান আছে তাৰপিছত আপোনাৰ অল লেংগুৱেজ বুলি ক'লে গোটেইবিলাক বাংলা আছে এতিয়া বাংলাত কৰি দিলোঁ মই ভাত খাচি এইটো আহি গ'ল আৰু এতিয়া ধৰ আপুনি বাংলা নালাগে মই বোলে নেপালী কৰোঁ এতিয়া নেপালী আছে নেপালী ভাষা এতিয়া গোটেইকেইটা ভাষা সামৰি আছে এতিয়া হিন্দীত কৰিলে হিন্দীত আহিব তাৰপিছত ধৰ নেপালী কৰিলে নেপালী আহিব মানুহৰ লগত কথা পাতিব গোটেই তাৰমানে
ভাষাটো জানিব পাৰিব। আৰু বিশেষকৈ শিশুসকলক এই এপটোৰ বহুতেই দৰকাৰ। ইয়াতে ইংলিছটো অসমীয়া আছে, হিন্দীটো ইংলিছ আছেই, তাৰপিছত ইংলিছ টু হিন্দী, অসমীয়াৰ পৰা হিন্দী, হিন্দীৰ পৰা অসমীয়া, গোটেইকেইটাৰে তাৰমানে ইয়াত উপলব্ধি আছে। গতিকে মোৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল